बर'नि अनगायै गुबुन रावबो सीएम जानो हाया बिटिआर खुंथाय हालामाव। फैबाय थानाय बिटिसि बिसायख'थियाव आथिखालनि खुंथाय गोहोआव थानाय इउपिपिएल हानजायानो देरहाफिननानै प्रमोद बर'आ बिटिसिनि गाहाय खुंगिरि जाफिनगोन। আজি স্পষ্ট 100 বার 1000 বার শিউরি শিউরি কৈছো বিটিআর বাকি রাইজক এ জিকিব প্রমোদ বড় ডাঙরিয়া আৰু ইয়ে বিটিআৰৰ নেক্সট পজিশন প্রার্থী চনলৈ সিট আৰু ভালকে শুনো ভাবিও বিটিআৰৰ সিট প্রমোদ বড় ডাঙরিয়াই হ'ব তেও যদি অকলেও জিকে হিটো কথা কিন্তু বিটিআৰৰ 35 লাখ জনগোষ্ঠী মানে আমাৰ ৰাইজে এইটো জানে बे बाथ्राखौ रोखायै बुंथिदों बिटिसिनि मावफुं सोद्रोमा राकेश ब्रह्मआ। আজিৰ সময়ত প্ৰমোদ বড় ডাঙৰিয়াই মানে খালি বিটিআৰৰ মানে নেতৃত্ব দি থকা ব্যক্তি হৈ থকা নাই তেখেত আজিৰ দিনত ভাৰত বংশত এটা উঠি অহা এটা মানে সমাজত ভাল পোৱা এনেকুৱা এটা পৰিচয় পৃথিৱীতে এটা বেছ কৰিবলৈ তেখেতে সক্ষম হৈছে। তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰিয়াই অমিত শাহ ডাঙরিয়াই আৰু আমাৰ অসমৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতক এৰি পেলাই এক খোজ আগত যাওয়ার চিন্তা নকৰে। বিটিআৰ বাকি ৰাইজে শান্তিকে থাকক, বাকি কথার কোনো মূল্য নাই। 2530 বিটিআৰৰ সিট प्रमोद बर' डाङरिया। मख'नो नांगोन दि थांनाय माखासे सान सिगाङाव हाग्रामा महिलारिया प्रमोद बर'खौ दिल्ली, दिसपुर, नागपुर बायदि जायगायाव गिदिंबाय थायो होनना बुंथिदोंमोन। बे बाथ्राखौ लानानै इएम राकेश ब्रह्मआ गोख्रों फिनजाथाय होनानै बुंथियो दि आथिखालनि बिटिसिनि गाहाय खुंगिरि प्रमोद बर'आ एनडीए दोलोनि सासे दैदेनगिरि। बेनिखायनो गाहाय खुंगिरि प्रमोद बर'आ भारतनि गाहाय मन्त्रि, नखर मन्त्रि, आसामनि गिबि मन्त्रिखौ लोगो हमबाय थानो गोनां जायो। बिटिआर हालामनि थाखाय सोलोंथाइनि जौगाथाय, इनफ्रास्ट्राक्चारनि जौगाथाय बायदिनि थाखाय लोगो हमनांगौ जायो। नाथाय हाग्रामा महिलारि बादि सासे लेखा रोङै सुबुं, सोलोंथाइनि फारसे गियान गैयै सुबुङा बेफोर बाथ्राखौ मिथिया। जे हाग्रामा महिलारि स्कुলত जाबा नापाले, शिक्षा लबले नापाले, हेतु মই কোৱা নাই। বিটিআৰৰ ৰাইজক মই আজি কৈছো, মইটো মই কোৱা নাই, হেতু ৰাকেশ ব্ৰহ্মৰ দলীয় স্পষ্টনে কোৱা নাই। কিন্তু প্ৰমীলা ৰাণী বাইদেউনিয়ে কৈছে যে हाग्रामा महिलारि শিক্ষা नापाले। हाग्रामा महिलारिया सासे लेखा रोङै सुबुं। बे बाथ्राखौ थांनाय माखासे सान सिगाङावनो प्रमिला रानी ब्रह्मआबो बुंबोदों होनना मावफुं सोद्रोमा राकेश ब्रह्मआ फोरमायथियो। এটা কথা স্পষ্ট হয়, যোন মানুহে শিক্ষা ল'ব পৰা নাই তেওঁ জাম্বা হয় আৰু তেওঁ মূৰ্খ হয় আৰু তেওঁ অহংকাৰ হয়। তেওঁ মানে দুনিয়াত যেহেতু কোনো ধৰণৰ পোহৰ পোৱা নাই তেনেধৰণৰ ব্যক্তি তেখেত হয়। আৰু মই তেখেতক ক'ব খুজিছোঁ আৰু তেখেতক কৈছে যে তেখেতক এতিয়া বিটিআৰ চলাবলৈ ৰাইজে সুবিধা দিব লাগে বুলি প্ৰমিলা ৰাণী ডাঙৰীয়া বাইদেউনিয়ে কৈছে। মই ক'ব খুজিছোঁ যি ব্যক্তিয়ে শিক্ষা নোহোৱাকে এই অঞ্চলৰ বহুজন যুৱ ল'ৰা হওক লগত লৈ পেলাই বিএলটি কৰি পেলাই বহুতৰ মানুহৰ মানে জীৱন শেষ হৈ গ'ল। তেখেতৰ সতীৰ্থসকল ধ্বংস হৈ গ'ল, ঘৰ জ্বলি গ'ল। আজি তেখেতসকলৰ মিছেছবিলাক বিধৱা হৈ গ'ল। তেখেতসকলৰ কাৰণে তেওঁ কি কৰিলে? ডাঙৰীয়াই এই সময়ত এনডিএৰ এটা দায়িত্ব থকা এজন ব্যক্তি আৰু সমগ্ৰ যেহেতু ভাৰতবৰ্ষত তেখেতৰ দৰকাৰটো ভাৰতৰ বিভিন্ন ঠাইত এইটো অনুভৱ কৰিছে। তাৰ কাৰণে তেখেতক আমাৰ এনডিএৰ আমাৰ লিডাৰসকল তেখেতক বহু সময়ত বহুত ইনভাইটেশ্যন থাকে। বিশেষ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত তেখেতে এই ভাৰতবৰ্ষত বিভিন্ন শিক্ষাৰ দিগত আৰু মানে স্বাৱলম্বী দিগত এই দিগত বহুখিনি কাম কৰি আছে। গতিকে এটা গাঁওবুঢ়া এটা অজ্ঞানী ব্যক্তিয়ে সেই ধৰণৰ কথা একো বুজি নাপাব। গতিকে সেই কথাটো মই তেখেতক এইখিনিতে মই শেষ ক'ব বিচাৰিছোঁ। আজিৰ সময়ত মই সেইটো কথা ক'ব বিচাৰিছোঁ যে বিটিআৰত 40টা সমষ্টিৰ ভিতৰত আজিকালি মই দেখা পাইছোঁ যে মানে ইউপিপিএলে এজন মানে এটাই মানুহ টিকেট জিকিব। হয়, যদি জাম্বা মানুহৰ সপোন যদি বাস্তৱ হয়, অহংকাৰ মানুহৰ সপোন যদি বাস্তৱ হয়, ইগৰে ৰজা তেওঁৰ যদি সপোনটো মানে বাস্তৱ হয়, যদি পূৰণ হয়, কিন্তু আজি স্পষ্ট 100 বাৰ 1000 বাৰ চিঞৰি চিঞৰি কৈছোঁ বিটিআৰ বাকী ৰাইজক এ জিকিব প্ৰমোদ বড় ডাঙৰীয়া আৰু ইয়ে বিটিআৰৰ নেক্সট 25 পৰা 30 চনলৈ সিট। আৰু ভালকে শুনক, ভাবিও বিটিআৰৰ সিট
প্ৰমোদ বড়ো ডাঙৰীয়াই হ'ব তেওঁ যদি অকলেও জিকে সেইটো কথা কিন্তু বিটিআৰত 35 লাখ জনগোষ্ঠী মানে আমাৰ ৰাইজে এইটো জানি লওক আৰু সেইটো ইটোৰ কাৰণে কৈছোঁ আজিৰ সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই মানে খালি বিটিআৰৰ মানে নেতৃত্ব দি থকা ব্যক্তি হৈ থকা নাই তেখেত আজিৰ দিনত ভাৰতবৰ্ষত এটা উঠি অহা এটা মানে সমাজক ভাল পোৱা এনেকুৱা এটা পৰিচয় পৃথিৱীতে এটা বেছ কৰিবলৈ তেখেতে সক্ষম হৈছে তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অমিত শাহ ডাঙৰীয়াই আৰু আমাৰ অসমৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতক এৰি পেলাই এক খোজ আগত যাওয়া চিন্তাটো নকৰে বিটিআৰ বাকী ৰাইজে শান্তিকে থাকক বাকী কথাৰ কোনো মূল্য নাই 25 পৰা 30 বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া বেলেগ বহাটো কথাই নহয় এনডিএ অলৰেডি ডিচিশন কৰি থৈছে আমি এনডিএ হৈ হিচাপে আছো বেলেগ কোনো ইয়াত দলে নাই এনডিএৰ জয়যুক্ত হ'ব এনডিএৰ আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াকে চিফ বনাব বুলি একেবাৰে নিশ্চিত কৰি থৈছে সেইটো কথা মই মুখপাত্ৰ হিচাপে আপোনালোকক কৈ দিছোঁ মই কেইদিনমান আগতে এটা নিউজত মই দেখা পাইছিলোঁ আমাৰ প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনী তেওঁ নিজে চাৰ্টিফিকেট দি আছিল যে হাগ্ৰামা মহিলাৰী স্কুলত যাব নাপালে শিক্ষা ল'বলৈ নাপালে সেইটো মই কোৱা নাই বিটিআৰৰ ৰাইজক মই আজি কৈছোঁ মই কোৱা নাই এইটো ৰাকেশ ব্ৰহ্মৰ দলীয় স্পক্সপাৰ্চনে কোৱা নাই সেইটো প্ৰমীলা ৰাণী বাইদেউনীয়ে কৈছে যে হাগ্ৰামা মহিলাৰী শিক্ষা নাপালে এই শব্দটো আজিও মানে সকলোৰে মোবাইলত ভাইৰেল হৈ আছে এতিয়া ইয়াৰ কথা এটা কথা স্পষ্ট হয় যোন মানুহে শিক্ষা ল'ব পৰা নাই তেওঁ জাম্বা হয় আৰু তেওঁ মূৰ্খ হয় আৰু তেওঁ অহংকাৰো হয় তেওঁ মানে দুনিয়াৰ যেহেতু কোনো ধৰণৰ পোহৰ পোৱা নাই তেনেধৰণৰ ব্যক্তি তেখেত হয় আৰু মই তেখেতক ক'ব খুজিছোঁ আৰু তেখেতক কৈছে যে তেখেতক এতিয়া বিটিআৰ চলাবলৈ ৰাইজে সুবিধা দিব লাগে বুলি প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনীয়ে কৈছে মই ক'ব খুজিছোঁ যি ব্যক্তিয়ে শিক্ষা নোহোৱাকৈ এই অঞ্চলৰ বহুজন যুৱ ল'ৰাহক লগত লৈ পেলাই BLT কৰি পেলাই বহুতৰ মানুহৰ মানে জীৱন শেষ হৈ গ'ল তেখেতৰ সতীৰ্থসকল ধ্বংস হৈ গ'ল ঘৰ জ্বলি গ'ল আজি তেখেতসকলৰ মেছেজবিলাক বিধৱা হৈ গ'ল তেখেতসকলৰ কাৰণে তেওঁ কি কৰিলে আকৌ তেখেতক সুবিধা দি বুলি কৈছে তেখেতৰ XBLTৰ যোনটো চেয়াৰমেন আছিলে তেখেতসকলে কেতিয়াবানে এই কথাটো কৈছে যে তেখেতে ব্যক্তিগত নিজৰ জীৱনৰ বাদে আনৰ কথা একো নচায় তেখেতৰ অলৰেডি আৰু কি লাগে আৰু কিয় তেখেতক সুবিধা দিব লাগে প্ৰমীলা ৰাণী বাইদেউক মই প্ৰশ্ন কৰিছোঁ আৰু কিয় সুবিধা দিব লাগে অলৰেডি হাগ্ৰামাৰ নামৰ ৰেচৰ্ট আছে হাগ্ৰামাৰ নামৰ হস্পিটেল আছে হাগ্ৰামাৰ নামত ডাঙৰ এটা হোটেল আছে হাগ্ৰামাৰ নামত কি নাই হাগ্ৰামাৰ নামত 100 বিঘাৰ ওপৰত গুৱাহাটীত মাটি আছে বৰমাত মাটি আছে আৰু কিমান লাগে এটা ব্যক্তি এটা জাদা মূৰ্খ এটা জ্ঞান নোহোৱা মানুহ জাম্বা মানুহ ইয়াক আৰু কিমান আৰু মানে সম্পত্তিৰ দৰকাৰ মই সেইটো কথা প্ৰমীলা ৰাণী বাইদেউকে মানে সুধিব বিচাৰিছোঁ थाखोबा आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन बेनि थाखाय आरज बिलाइ आरो फान्डलिपि बिलाइगासिनो दङ 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन इंराजि सोलोंनायनि खाबु साखोन-सिखोन थाखो खथा बिजाब बाख्रि BPL थाखोनि फरायसा-फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय मान्थलि मक टेस्ट जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन हौवासा आरो हिनजावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो